নীতিৰ আধাৰত এতিয়া বহুখিনি সংস্কাৰ বা নতুন যোগদান, নতুন তাত এডিশ্যনৰ বহুতখিনি কাম চলি আছে, য'ত প্ৰথমে আমি শিক্ষক নিযুক্তিৰ সমস্যাটো সমাধান কৰিব বিচাৰিছোঁ। যিখিনি খালী পদ এতিয়াও বিদ্যালয় শিক্ষা বিভাগৰ অধীনত আছে, এইখিনি খুব সোনকালে পূৰণ হ'ব। আন্তঃগাঁথনিটো আমি গুৰুত্ব দিছোঁ আৰু শিক্ষকসকলৰ প্ৰশিক্ষণ, ট্ৰেইনিং অফ টিচাৰ্ছ, ইয়াত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ, যাতে শিক্ষকসকলক যিটো আমাৰ পৰিৱৰ্তিত যি পৰিস্থিতি, তাত যি নতুন নতুন শিক্ষা ব্যৱস্থা আহি আছে, সেইবিলাক সম্পৰ্কে তেওঁলোকক আপডেট কৰি ৰাখিব পৰা যায়। আৰু বিশেষকৈ অংক আৰু বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰতো আমি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। টেট পৰীক্ষা LP UPৰ ক্ষেত্ৰত টেট পৰীক্ষা অহা 2 বছৰলৈ চৰকাৰে অনুষ্ঠিত নকৰে বুলি সিদ্ধান্ত লৈছে। টেট মানে এইটো আছাম টেট, আৰু আইনত এইটো ব্যৱস্থা আছে, যিহেতু CTET অনুষ্ঠিত হৈ থাকে, প্ৰতি বছৰ 2বাৰকৈ CTET হয়, আৰু আমি এতিয়া যিহেতু আছাম টেট নাপাতো, আমাৰ আহিবলগীয়া যিবিলাক ভেকেঞ্চি আছে তাৰ ক্ষেত্ৰত আমি কৈছোঁ আমি CTET